দাদা ৰ'বচোন। কি কওকচোন? ক'ত যায় আপুনি? অলপ আগত পাওঁ। আপোনাৰ নামটো কিনো? মোৰ নামটো চানি আৰু আপোনাৰ মোৰ নাম? নামটো লীলা। লীলা? অঁ লীলা, নামটোত এটা অৰ্থ লুকাই আছে মোৰ। কি অৰ্থ হে দাদা? মোৰ এজনী গাৰ্লফ্ৰেণ্ড আছিল, তাৰ নাম আছিল প্ৰিয়া। তাইৰ লগত মানে মোৰ বহুত লীলা আছিল, বহুত আৰু বহুত। আপোনাৰ জিএফৰ কথা মোক কিয় কৈ আছে? মানে মই তোমাৰ তাত তাইক দেখিলোঁ হঠাৎ। হে দাদা কি কয় আপুনি? মই ছোৱালী নহয় দেই, ল'ৰা হয়। যিটো বস্তু ছোৱালী তাত দেখিব লাগে সেইটো মোৰ তাত দেখি আছে আপুনি। সেইবোৰ বাদ দিয়া, এতিয়া কোৱা তুমি মোৰ হবানে? মই তোমাক বহুত সুখত ৰাখিম আৰু আমি ৰাতি বহুত লীলা কৰিম বহুত। দাদা কি লীলা কৰিব? লীলা আৰু প্ৰেমৰ লীলা, পিছত গম পাবা দিয়া। কি কয় দাদা, পাগল নেকি? আচলতে মই পাগল নাছিলোঁ, পাগল হৈ গ'লোঁ এতিয়া। কি কয় থাকক আপুনি লীলা কৰি। দাদা শুনক না। যা